সবার কুশলাৰ্থে বোলা যায় হে কৃষ্ণ বাসুদেব দৈব হরি নমো নন্দ গোপর কুমার কৃপাময় শ্রী গোবিন্দ তজু পদ অরবিন্দ করুম লক্ষণ মস্কার করুম লক্ষণ মস্কার মুকং করতি বসলং পঙ্গুলং হতে গিরিম যৎকিপঙ্গি তমহং বন্দে পরমানন্দ মাধৱ মাধৱ যিজনাৰ কৃপা বৰিখন হলে মুকজনেও কথা কব পাৰে যিজনাৰে কৃপা বৰিখনে পঙ্গুজনেও ওখ পৰ্বত লংঘিব পাৰে সেইজনা মাধৱৰ চৰণ লক্ষ্য কৰি শত সহস্ৰ কোটি প্ৰণিপাত জনাইছো শ্ৰীমন্ত শংকৰদেৱ যিজনা গুৰুৱে বৰ লুইতৰ দুই পাৰে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটাই আমাৰ অসমীয়া জাতিলৈ গীত দিলে নৃত্য দিলে বাদ্য দিলে ভাষা দিলে সংস্কৃতি দিলে ধৰ্ম দিলে ভাওনাৰ দৰে এক অপূৰ্ব শৈলীৰে আমাৰ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি বিশ্ব দৰবাৰত চিনাকি কৰি থৈ গ'ল আহকচোন আজি ভাওনাৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত সেইজনা মহান পুৰুষ গুৰুৰ গুৰু পৰম গুৰু শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি সকলোৱে সশ্ৰদ্ধভাৱে প্ৰণিপাত জনাওঁ তেওঁৰে প্ৰিয় শিষ্য বৰহাৰ পু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ এফাকি ঘোষাৰে